ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে এটা ডিছক্লেইমাৰ আছে। ভিডিওটো সম্পূৰ্ণ মনোৰঞ্জনৰ বাবে, ইয়াত কোনো ধৰণৰ সত্যতা নাই। মই সম্পূৰ্ণৰূপে কাৰ বিৰোধিতা কৰি আহিছোঁ, কৰোঁ আৰু ভৱিষ্যতলৈ কৰি যাম। কিছু অংশ হয়তো ভিডিওটো আপোনালোকে বেয়া পাব পাৰে। মই সম্পূৰ্ণ ধেমালিভাৱে ভিডিওটো ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকে সোনকালেই অফেন্স হৈ যায় তেন্তে ভিডিওটো নাচাব। নিজৰ বিবেক বুদ্ধি ব্যৱহাৰ কৰক আৰু যদি চাব বিচাৰে তেন্তে ভিডিওটো চাওক। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এই ইউটিউব চেনেললৈ। আমি আজি কথা পাতিম অসমত এতিয়া যিটো চলি আছে আটাইতকৈ ডাঙৰ আৰু মচালেদাৰ খবৰ। এইটো হৈছে 65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠিত কৰা হৈছে প্ৰথমবাৰৰ বাবে আমাৰ গুৱাহাটী মহানগৰীত। গতিকে আমি কিছুসংখ্যক ব্যক্তিৰ যোগাযোগ কৰিছোঁ আৰু আমি জানিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকৰ এই অনুষ্ঠানটোৰ প্ৰতি মন্তব্য কি, মতামত কি, তেওঁলোকে ভাল পাইছে, বেয়া পাইছে, তেওঁলোকৰ কোনোবা পচন্দৰ অভিনেতা অভিনেত্ৰী আহিছে নেকি, তেওঁলোকে কি বিচাৰে, বা তেওঁলোকে এই অনুষ্ঠানটো সুখী নে কিবা বেয়াই পাইছে। আমি তেওঁলোকৰ সকলো যিমান পাৰোঁ জানিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ এটা কাম আছে, কামটো হৈছে আপোনালোকৰ নিজৰ মন্তব্যটো কমেণ্টত দিব। আৰু এটা কাম, ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। গতিকে আমি এতিয়া চাওঁ মতামত কি। নমস্কাৰ। ফিল্মফেয়াৰ এৱাৰ্ডৰ ওপৰত আপোনাৰ মতামতটো আমি জানিব বিচাৰিবলৈ নিশ্চয় মই বহুত ভাল, একদম সুখী। আমাৰ বিজেপি চৰকাৰে মোদী ডাঙৰীয়াই কি এটা নকৰিবলগীয়া কাম কৰি দেখুৱালে। আমাৰ একদম অসম একদম এতিয়া দুপে উন্নতি কৰিব। কাৰণ যিটো 25 বছৰে মুম্বাইত হৈ আছিলে, আমাৰ গুৱাহাটী মহানগৰীত তেওঁলোকে অনুষ্ঠানটো এনেকুৱা ডাঙৰ এটা অনুষ্ঠান পাতি দেখুৱালে। অসমৰ বাবে এটা গৌৰৱৰ কথা। কোন চৰকাৰে এনেকৈ আগতে কাম কৰিছিলে? নাই কৰা কোনো। কিন্তু আমাৰ যি মোদীৰ চৰকাৰ, আমাৰ যি মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াই এটা ডাঙৰ পদক্ষেপ লৈছে অসমৰ উন্নতিৰ বাবে। ইয়াৰ জৰিয়তে আমাৰ অসমৰ জাতি মাটি ভেটিসকলো ৰক্ষা কৰিব। এই অনুষ্ঠানটোৱে আমাৰ খিলঞ্জীয়া নিৰাপত্তা দিব। অসমৰ পৰ্যটন জগতলৈ এটা নতুন এটা মোৰ শব্দটো মনত পৰা নাই, কি নতুন এটা কিবা এটা আনিব। অৰ্থাৎ এই অনুষ্ঠানটোৰ বাবে আপুনি সুখী? নিশ্চয় আমি একদম সুখী। এনেকুৱা অনুষ্ঠান হ'ব লাগে। পিছে আপোনাৰ চিনেমাৰ ৰাপ আছেনে? আপোনাৰ প্ৰিয় চিনেমাখন কোনখন? মোৰ কি আটাইতকৈ ভাল পোৱা চিনেমা? নাই মই চিনেমা নাচাওঁ। মোৰ চিনেমাত ইমান ৰাপ নাই। চিনেমাবিলাক ভাল নহয় ইমান কাহিনীবিলাক। আপুনি জাহ্নু বৰুৱাদেৱৰ চিনেমা চাইছেনে কোনোবা? নাই মই জাহ্নু বৰুৱা নাম শুনিছোঁ। নাই চিনেমা চোৱা নাই, তেওঁ চিনেমা চোৱা। হালধীয়া চৰাই বাওধান খায়, এখন বিখ্যাত অসমীয়া চলচ্চিত্ৰ, কি ক'ব তাৰ বিষয়ে? হালধীয়া চৰাই বাওধান খায় ন? হালধীয়া চৰাই বাওধান কিয় খাব লাগে? গেৰুৱা চৰাই বাওধান কিয় নাই? গেৰুৱা চৰাই বাওধান খাব লাগে। এইটো আমাৰ নিশ্চয় মই জাহ্নু বৰুৱাক যদি লগ পাওঁ কেনেবাকৈ, তেতিয়া মই অনুৰোধ কৰিম নিশ্চয়কৈ যে তেওঁলোকে পিছৰবাৰ যাতে গেৰুৱা চৰাই যাতে আমাৰ বাওধান খায়। আন এখন জনপ্ৰিয় ছবি জেতুকা পাতৰ দৰে, কি ক'ব? জেতুকা পাতৰ দৰে নিশ্চয়। জেতুকা পাতৰ দৰে, জেতুকা পাত কেলে কি সেউজীয়া কেলে? আমাৰ এখন ধৰ্ম নিৰপেক্ষ নহয়, সেউজীয়া কিয় কাৰণে? সেউজীয়া হ'ব নালাগে, সেউজীয়া গেৰুৱা হওক, গেৰুৱাটো হ'ব পাৰিলে কেলৈ নহ'ব? তেওঁলোকে সেউজীয়া ৰংটো দি কি বুজাব বিচাৰিছে? নাই মই ইয়াৰ বিৰোধিতা কৰিছোঁ নিশ্চয়। অৱশ্যে মোৰ এই অনুষ্ঠানটো কাৰণে ভাল লাগিছে। মই বিচাৰোঁ বিজেপি চৰকাৰে অসমত এটা উন্নতি কৰিছে। বিজেপি চৰকাৰ অসমৰ আগলৈও এনেদৰে কাম কৰি যাব। বিজেপি চৰকাৰে অসমৰ কাম কৰি আহিছে। নিশ্চয় বিজেপি অনুষ্ঠানটোলৈ অহাৰ বাবে আমি ধন্যবাদ জনাইছোঁ আৰু পিছলৈ যাতে আহি থাকিব। ভাৰত মাতা কি জয়। নমস্কাৰ, স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ জনাইছোঁ। ফিল্মফেয়াৰ কথা শুনিছেনে? চলি আছে অসমত, যাব নাই পিছে চাবলৈ? নিশ্চয় চাবলৈ যাম। কিয় নাযাম? ইমান ডাঙৰ অনুষ্ঠান পাতিছে আমাৰ ইয়াতে, কিয় নাযাম? নিশ্চয় মোৰ দাদা যাব, ভাইটি, পেহী, সকলো যাব, সকলো চব নিশ্চয়। টিকেটতো দাম আছে ন? টিকেট আৰু কি পাতিব লাগে? জেউৰা পাৰ হৈ চাম। কি কয়? জেউৰা পাৰ হৈ কেনেকৈ চাইহে? কিয় নাচাওঁ? আমাৰ কি ওচৰতে নাটক থিয়েটাৰ হৈ থাকে ন? প্ৰতি বছৰে থিয়েটাৰ হৈ থাকে। কিমান থিয়েটাৰ হয়? চবতো আমি এনেকৈ জেউৰা পাৰ হৈ চাওঁ। অলপ মাত্ৰ প্ৰথমতো চাব নাপাওঁ বাৰু দেই, নৃত্যনটিকাখন চাব নাপাওঁ, কিন্তু আধা ঘণ্টা দেৰি হয়। আৰু ওচৰৰ মানুহ সুধি গম পাই যাওঁ, কি হ'ল অলৰেডি গমেই পাওঁ। গতিকে যেতিয়া অলপ আধা ঘণ্টামান দেৰি হৈ যায় ন ওচৰৰ আৰম্ভ, তেতিয়া গাৰ্ডবিলাকতো ভিতৰলৈ যায়গৈ। তেতিয়া আপুনি লাহেকৈ যেতিয়া বাউণ্ডেৰী জেউৰাখন থাকে এখন পাৰ হৈ আপুনি সোমাই আহিব পাৰে। আৰু স্ক্ৰীনৰ তলেদি পাৰ হৈ দিলে হ'ল, ত্ৰিপালে থাকে আৰু কিনো।
নিশ্চয় নি অৰ্থাৎ টিকেট নাকাটে ন আপুনি আৰে নিজৰ আমাৰ ইয়াত হৈছে কি মই টিকেট কাটি চাম নেকি আমাৰ গুৱাহাটীত হৈছে টিকেট কাটিব কি দৰকাৰ মই চব চাব মোৰ মা দেউতা যিমান আছে ভাই ককাই সকলো চাব আপুনি চাব পাৰে টিকেটৰ দাম কিমান আছে বহুত আছে ন তাকে কমকৈ 2500 টকা আপোনাৰ আহিব মোৰ লগত মই আপোনাৰ জিৰা পাৰ কৰি দিম আৰু কিবা দিব লগা আছে নেকি নাই 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 আপুনি যাওক এই বেলেগ ইমান হৈছে সোধক মই জানো ন ভালকৈ কি সোধক মোক সোধক জানে নিশ্চয় আপুনি মই পূৰা মানে ষ্টাডি কৰি দিছোঁ মই এইবিলাক কথাত ন নিশ্চয় মোক সুধিব পাৰে নোসোধে ঠিক আছে ধন্যবাদ কিন্তু যাবলৈ মোক খবৰ নালাগে যাওক আপুনি যাওক ধন্যবাদ ধন্যবাদ ৱেলকাম ছাৰ ৱেলকাম শুক্ৰিয়া শুক্ৰিয়া কিবা খাব নেকি ক'ল্ড ড্ৰিংক চাহ তাহ কিবা কিবি अरे नहीं नहीं अरे जब मैं पीता हूँ ना हमारा मैंने निशा उतर जाता है पूरा इसलिए नहीं पीता हम কেনেকুৱা লাগিছে এই অনুষ্ঠানটো হোৱাৰ পৰা अरे हम बहुत खुश है अरे पूछिए मत आप मत पूछिए अरे बहुत खुश है हम ऐसा अनुष्ठान तो असम में बार बार होना चाहिए बिल्कुल होना चाहिए हाँ हाँ আপুনি কি আশা কৰে এই অনুষ্ঠানটোৰ পৰা अरे हम तो यहाँ राहुडा के लिए आए हैं बस हाँ राहुडा हमारे लिए भगवान है बिल्कुल भगवान है वो हाँ बेस्ट एक्टर मिलना चाहिए किसको राहुडा को मिलना चाहिए बिल्कुल हाँ बेस्ट डायरेक्टर राहुडा को मिलना चाहिए बेस्ट प्रोड्यूसर राहुडा को मिलना चाहिए बेस्ट सिंगर राहुडा को मिलना चाहिए मतलब राहुडा से बड़ा जो फिल्म इंडस्ट्री है ना ये फिल्म इंडस्ट्री में राहुडा से बड़ा कोई है ही नहीं राहुडा को सब मिलना चाहिए কিন্তু ৰাকুদাকটো মতা নাই মই জনাত अरे क्या बात करें अरे राहुडा के बिना असम में कैसे कोई ऐसे फेस्टिवल कैसे हो सकता है नहीं हो सकता है बात নাই ৰাকুদাক মতা নাই তেওঁ একো পোৱা নাই सच्चे পুৰস্কাৰ नहीं बुलाया उसको अरे अगर राहुडा नहीं तो हम भी नहीं अगर राहुडा नहीं है तो हम कोई नहीं राहुडा को नहीं बुलाए तो हम नहीं जाएंगे क्यों जाएंगे राहुडा नहीं है इसको एक कौन सी फिल्म है रे बाप फिल्म है ही नहीं राहुडा नहीं मतलब नहीं नहीं जय राहुडा असम में अगर राहुडा नहीं तो फिल्म नहीं ऐसा कोई अवार्ड फंक्शन नहीं हम नहीं जाएंगे होने नहीं देंगे जय राहुडा आप जाइए ऐसा बोल दीजिए उनको कि ऐसा हो ही नहीं सकता राहुडा के बिना कैसे हो सकता है ना ना অৰ্থাৎ আপুনি সুখী হোৱা নাই ना खुश अरे अब खुश छोड़िए हम दुखी है बहुत दुखी है हम ऐसा कैसे हो सकता है अपने असम में कैसे हो सकता है कि राहुडा के बिना छोड़िए हम जा रहे ऐसा नहीं हो सकता ऐसा कोई कैसे हो सकता है कैसे नहीं जाइए मैं নমস্কাৰ আৰু স্বাগতম নমস্কাৰ নিশ্চয় ধন্যবাদ ফিল্মফেয়াৰ অসমত কি ক'ব বিচাৰিব এই বিষয়ে আপুনি কিবা হয় নিশ্চয় মই এই অনুষ্ঠানটো ফিল্মফেয়াৰ এবাৰ হৈছে মই এটা সম্পূৰ্ণ বিৰোধিতা কৰোঁ কাৰণ আমাৰ জাতি মাটি যি ভেটিৰ প্ৰতি এটা মানে ভাবুকি যিটো আনিছে জাতি মাটি ভেটিৰ প্ৰতি যি ভাবুকি আনিছে আমাৰ অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে আমি কিমান দিন ধৰি যুঁজি আছোঁ আমাৰ এখন আইনৰ বিৰুদ্ধে সকলো অসমীয়া ৰাইজে যুঁজি আছে কিন্তু চৰকাৰে আমাৰ কোনটো চিঞৰ বাখৰ গুৰুত্ব নিদিলে কাণসাৰ নিদি তেওঁলোকে অনুষ্ঠানটো পাতিছে সেয়া আমি কোনো পধ্যে সহ্য কৰিব নোৱাৰোঁ হয় এইটো আমাৰ ভাবুকি সৃষ্টি কৰিব আমাৰ সংস্কৃতিৰ প্ৰতি নিশ্চয় চাগে আমাৰ যি অসমীয়া সংস্কৃতি কলা সংস্কৃতি আছে সেইটো আমি আজি অস্তিত্ব সংকটত পৰিছে আৰু আমি তাক মানি ল'ব নোৱাৰোঁ আৰু মই গতিকে সকলো ৰাইজকে আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে এই অনুষ্ঠানটো সামূহিকভাৱে বেন কৰিব লাগে এইটো অনুষ্ঠানটো যিটো আমাৰ অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি ন আমাৰ যিটো লেংগুৱেজ কালচাৰৰ প্ৰতি যিটো আনিছে ন এটা থ্ৰেট ইটছ এ থ্ৰেট ফৰ আমাৰ আছামিজ কালচাৰ চ' বেন কৰিব লাগে এইটো নিশ্চয় আমি অসমৰ সকলো ৰাইজে আমি একতা ৰাখিম আমি একত্ৰিত হৈ আমি যুঁজ দিম এই আইনৰ বিৰুদ্ধে নৌকা য়েছ জয় আই অসম মই মোৰ ভাষা সংস্কৃতি ভাল পাওঁ মই মোৰ অসমীয়া ভাষা সংস্কৃতি ভাল পাওঁ আপোনালোকে নিশ্চয় ভাল পায় গতিকে একেলগে ওলাই আহোঁ আমি সকলোৱে আমি কাৰ বিৰুদ্ধে যুঁজ দিওঁ আৰু আমি এই ফিল্মফেয়াৰ এৱাৰ্ডৰ বিৰুদ্ধে
হুংকাৰ দিছোঁ নিশ্চয়। ধন্যবাদ অহাৰ বাবে আপোনাক। ধন্যবাদ ধন্যবাদ থেংক ইউ। হোৱাট দ্য ফাক ইউ হেণ্ড ৰাইটিং কি হেণ্ড ৰাইটিং দেই একো ধৰিব নোৱাৰি। আমি যাওঁ ধন্যবাদ আপোনাক। নিশ্চয় থেংক ইউ। এইটো কি ইংলিছ কি লিখিব নাজানো নেকি? তই কি লাগিছে হুংকাৰ কি পঢ়িবই নোৱাৰি।